নমস্কাৰ বন্ধুসকল, আমাৰ চেনেল অনুসন্ধানী মনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সৰু ল'ৰা-ছোৱালী খেলৰ প্ৰিয় সামগ্ৰী হৈছে পুতলা। আমিও আমাৰ শৈশৱ পুতলাৰ লগত খেলি পাৰ কৰি আহিছোঁ, নহয় জানো? কিন্তু আজি আমি আপোনালোকক এনে এখন ঠাই দেখুৱাম যিখন দেখাৰ পাছত হয়তো আপুনি পুতলালৈ ভয় কৰিব। আহক আজি আপোনাক লৈ যাওঁ ডল আইলেণ্ড বা ৰহস্যময় পুতলা দ্বীপলৈ। এই দ্বীপটো আছে মেক্সিকোৰ পৰা 28 কিলোমিটাৰ দক্ষিণত। এই দ্বীপটো আচলতে এখন ফ্লোটিং গাৰ্ডেন বা উপঙা বাগিচা। এই বাগিচাৰ গছবোৰত ওলমি আছে শ শ ভগাচিকা পুতলা। ইয়াৰে কোনোবাটোৰ যদি হাত এখন নাই, আনটোৰ নাই চকু, মুঠতে এক শিহৰণকাৰী দৃশ্য। কিন্তু পুতলাবোৰ দ্বীপটোত কেনেকৈ গ'ল? নিজে নিজে নে আন কোনোবাই নি তাত থৈ আহিলগৈ? জানো আহক ইয়াৰ আঁৰৰ কাহিনী। এই দ্বীপটোৰ মালিক আছিল মিষ্টাৰ জুলিয়ান সান্টানা। তেওঁ তাত অকলে বাস কৰিছিল। সূত্ৰমতে এদিন মিষ্টাৰ সান্টানাই দ্বীপটোৰ পানীত এজনী ছোৱালীৰ মৃতদেহ দেখিবলৈ পায়। ৰহস্যজনকভাৱে মৃতদেহটোৰ কাষত এটা পুতলাও ভাহি আছিল। তাৰ পাছৰে পৰা দ্বীপটোত নানা ধৰণৰ অলৌকিক কাণ্ড হ'বলৈ ধৰে। মিষ্টাৰ সান্টানাই ৰাতি ৰাতি আই ৱান্ট মাই ডল বুলি মৰা বিকট চিঞৰ শুনিব ধৰে। সেয়েহে তেওঁ আত্মাটোক সন্তুষ্ট কৰিবৰ বাবে বিভিন্ন ঠাইৰ পৰা পুতলাবোৰ সংগ্ৰহ কৰি দ্বীপটোৰ গছবোৰত আঁৰি দিয়ে আৰু এনেদৰে দ্বীপটো পুতলাৰে ভৰ্তি হৈ পৰে। বৰ্তমান দ্বীপটোত প্ৰায় 1500ৰ পৰা 2000 পুতলা আছে। 2001 চনত দ্বীপটোৰ মালিক মিষ্টাৰ জুলিয়ানৰ মৃত্যু হয়। কিন্তু ৰহস্যজনক কথাটো হ'ল যে তেওঁৰ মৃত্যু সেইডোখৰ ঠাইতে হয় য'ত 50 বছৰ আগতে ছোৱালীজনীৰ মৃত্যু হৈছিল। আজিলৈকে এই ৰহস্যটোৰ কোনেও সন্ধান উলিয়াব সক্ষম হোৱা নাই। ইয়াৰ পিছৰ পৰাই দ্বীপটো পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। মেক্সিকো ফুৰিবলৈ যোৱা বহুত মানুহে এই দ্বীপটো দৰ্শন কৰে। কিছুমান লোকৰ মতে দ্বীপটোৰ লগত জড়িত সকলো ঘটনা মিছা, মাথো পৰ্যটকক আকৰ্ষণ কৰিবৰ বাবে সেই কথাবোৰ সাজি কোৱা হৈছে। কিন্তু আন কিছুমানৰ মতে আকৌ ঘটনাবোৰ সম্পূৰ্ণ সত্য। কিছু লোকে নিজেই লগত লৈ যোৱা পুতলাবোৰ গছত আঁৰি দি আহে আৰু কয় যে তেওঁলোকে পুতলাবোৰে গুণগুণকৈ কথা পতাও শুনিবলৈ পাইছে। যি কি নহওক, দ্বীপটোত ৰাতি কটোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ। যদি আপুনি কেতিয়াবা মেক্সিকোলৈ যায় আৰু আপুনি সাহসী, তেন্তে দ্বীপটোলৈ এবাৰ যাবলৈ নাপাহৰিব। এই ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব আৰু এনেধৰণৰ কণ্টেণ্ট চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।